বুজিব নিবিচাৰে, আপোনাক যোনে বুজি নাপায়, আপোনাক যোনে বুজিবলৈ চেষ্টা নকৰে, তেওঁৰ পৰা কেতিয়াও আপুনি মৰম বিচাৰি যাব নালাগে। তেওঁক বুজাবলৈ গৈ আপোনাৰ সময়বোৰ নষ্ট নকৰিব। কাৰণ নুবুজা মানুহ এজনক হাজাৰবাৰ বুজালেও তেওঁ বুজি নাপায়। তেওঁ যদি আপোনাক বুজিবলৈ চেষ্টা কৰিলেহেঁতেন, তেন্তে নিশ্চয় পাৰিলেহেঁতেন আপোনাক বুজিবলৈ। কিন্তু তেওঁ আপোনাক কেতিয়াও বুজিব নিবিচাৰে, কেতিয়াও নুবুজে। মানুহক মৰমৰ খুব প্ৰয়োজন। সকলো মানুহ একেই নহয়। এজন ভাল মানুহ আপোনাৰ বাবে ৰৈ আছে, আপোনাৰ মৰম পাবলৈ। তেওঁক আপোনাৰ মৰমৰ খুব প্ৰয়োজন। এনে আপুনি মিছাতেই যিয়ে আপোনাৰ মৰমবোৰ, চেনেহবোৰ, ভালপোৱাবোৰ বুজিব চেষ্টা নকৰে, তেওঁক কেতিয়াও মৰম দিব যাব নালাগে। আৰু তেওঁক মৰম দিও একো লাভ নাই। এনেই অযথা মানুহবোৰক মৰম দি মৰমবোৰ শেষ কৰি নল'ব। আপোনাৰ বাবে কোনোবা ৰৈ আছে আপোনাৰ মৰম পাবলৈ। আপোনাৰ অধীৰ অপেক্ষাত ৰৈ আছে কোনোবাই আপোনাৰ অলপ মৰম পাবলৈ। আপোনাৰ হৃদয়ত যিমান মৰম আছে তেওঁকে দিব, যিয়ে আপোনাৰ মৰমবোৰ বুজি পায়, যিয়ে আপোনাৰ ভালপোৱাবোৰক সন্মান কৰে, যিয়ে আপোনাক এৰি থাকিব নোৱাৰে, যাক আপোনাৰ মৰমৰ খুব প্ৰয়োজন।